আমি বৰ্তমান মইনাই মই বজাৰঘাটলৈ গৈ আছো। এই বোৱাৰীজনী ছোৱালীজনী বাৰ্থডে, আমি বাৰ্থডে বজাৰ কৰিবলৈ গৈ আছো। ভিডিঅ'টো শেষলৈ চাই থাকিব, সকলোবিলাক গম পাই যাব। আমি যি হয় আজি মোৰ ছোৱালীজনী বাৰ্থডে, আজি 13 মাৰ্চ। সেইটো কাৰণে আমি খুইদৰ মই বজাৰ কৰিবলৈ আহিছো, তাকো লগ ধৰিলো। মোৰ লগত হাজবেণ্ড নাই, মানে সেইটো কাৰণে খুইদকে লগ ধৰিলো। মিঠাই আনিব, ৰসগোল্লা আনিব, আকৌ মুগী আনিবলৈ যাওঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, জনাব। আমাৰ এজনী বহুত হাউচ লাগি আছে, হেপী বাৰ্থডে। এয়া বাৰ্থডে বাৰ্থডে বুলি চিঞৰি আছে। এইটো বাৰ্থডে খাবলৈ আহিছে। ইয়াৰ নামটো হৈছে হৰিশ। চুপ থাক। এয়া হৈছে হেল্ল' গাইজ, আজি বাৰ্থডে আছে মইনি ভাগৰ। এয়া খানা চলিব আজি বাৰ্থডে। এয়া হৈছে বাৰ্থডে, মইনি বাৰ্থডে শুনি আছে। ছোৱালীহঁত কি কি আনিছা? বাকলা কেইডোখৰ উখাই দিলা নেকি? কোনো ভিতৰত আছে। এয়া হৈছে বাৰ্থডে গোলা আৰু মিঠাই, আৰু এজনী হৈছে বাৰ্থডে গাৰ্ল, নাকৈ দি শিঙুনি বৈ আছে। আৰু এয়া বেলুন ফুলা পৰ্ব ইতিমধ্যে সম্পূৰ্ণ হৈছে। এয়া হৈছে খুৰীয়েক, আৰু এইজনী হৈছে বাৰ্থডে গাৰ্ল মায়েক, এইজনী মায়েক, আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল মইনি। এইফালে চাই দিয়া। হেপী বাৰ্থডে, হেপী বাৰ্থডে কৈ দিয়া। আজি আজি কোৱা, আজি মইনি আজি কোৱা, আজি শুনিছানে নাই? আজি কোৱা, আজি মোৰ বাৰ্থডে। ভাল ছোৱালী, বাবা। কেৰাহীটো গৰম হ'বলৈ দি তাত দি দিছোঁ এতিয়া মিঠাতেল, আৰু মিঠাতেলখিনিতে দি দিছোঁ মই পিঁয়াজখিনি ভালদৰে লৰাই ল'ম। অলপ ভাজ খোৱালৈ ভাজখিনি লৰাই লৈছোঁ। তাৰপাছত পিঁয়াজতে দি দিছোঁ হালধি আৰু নিমখ। হালধি মই একেবাৰতে দি দিছোঁ, কিন্তু নিমখ অলপ কমাই দিছোঁ, কাৰণ পিছত মই জুতি চাম। আৰু এতিয়া দি দিছোঁ ইয়াতে আদা ৰহুন থেতালি লোৱা পেষ্টটো। গোটেইখিনি মই তেলতে দি লৈছোঁ, আৰু ইয়াতে দি দিছোঁ এতিয়া মাংসখিনি, যিখিনি ব্ৰইলাৰ মাংস কাটি ৰখা হৈছিল সেই মাংসখিনি দি দিছোঁ। আৰু গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম, মানে হেতাখনেদি লৰাই ল'ম। আৰু যিহেতু আজি বাৰ্থডে, আমাৰ ঘৰৰ ওচৰ বোৱাৰীজনীৰ ছোৱালীজনীৰ বাৰ্থডে, মোৰ নাতি হয়। এতিয়াই মই আইতা হ'লোৱেই, আৰু বুঢ়ী হ'বলৈ আছোঁৱেই, এতিয়াই আইতা হ'লোঁ। আৰু সেই নাতিনীৰ বাৰ্থডেত মোক ৰান্ধনি হ'বলৈ মাতিছে, আৰু সেয়ে মই ৰান্ধনি কৰিবলৈ আহি গৈছোঁ সিহঁতৰ ঘৰলৈ। সৰু ল'ৰা ছোৱালীবিলাকক মিঠাই খোৱালে, আৰু এতিয়া ঘৰৰ মানুহখিনিয়ে ৰুটিৰ লগত ব্ৰইলাৰ মাংস খাব। ব্ৰইলাৰ মাংসই আয়োজন কৰিছে, আৰু সেয়ে মই এতিয়া ব্ৰইলাৰ মাংস বনাইছোঁ ৰুটিৰ লগত খাবলৈ।
ইয়াতে কলপচলা দিব বোলে হেনো, কলপচলা কাটি ৰাখি থৈ দিছে। গোটেইখিনি যোগাৰ মোৰ বোৱাৰীজনীয়ে কৰি ৰাখিছে, খালি মোক বনাবলৈ কৈছে আৰু মই বনাইছোঁ। যিহেতু মই মাংস বনামেই, সেয়েহে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু ভাজি হোৱাৰ পাছত দি দিছোঁ ইয়াতে জালুক আৰু জিৰা গুড়া, তাৰপাছত দি দিছোঁ সোৱাদ অনুসৰি জলকীয়া। জলকীয়া আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব আৰু কমকৈ খালে কমকৈ দিব। আমি যিমানখিনি জলকীয়া খাওঁ সিমানখিনি জলকীয়া এড কৰিলোঁ। তাৰপাছত ইয়াতে কলপচলা দি দিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ ৰৈ গৈছিল কাৰণ মোক এফালে মাতিছিল, মই গুচি গৈছিলোঁ আৰু কলপচলাখিনি সেই বোৱাৰীজনীয়ে কেৰাহীটোত দি দিছিল, যাৰ বাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু কলপচলাখিনি দিয়াৰ পাছত লৰাই ল'লোঁ ভালদৰে। লৰাই লৈ পেলাই এতিয়া ঢাকোন লগাই দিছোঁ এটা চৰিয়া দি। যিহেতু কেৰাহীটো ডাঙৰ, কেৰাহীটো জোখৰ একো বাচন নাই আৰু সেয়েহে চৰিয়াটোকে দি দিছোঁ ঢাকি আৰু ঢাকোন লগাই লগাই ভাজি থাকিম। আৰু এয়া যে কলপচলা দিছোঁ, সেই কলপচলাৰ পৰা পানী ওলাব আৰু সেই পানীখিনি শেষ হৈ নোযোৱালৈ ভাজি থাকিম আৰু শেষ হৈ নোযোৱালৈ ভাজি থাকিম। যেতিয়া শেষ হৈ যাব আৰু আমাৰ মাংস ভজাও হৈ যাব আৰু মাংস ভজা হৈ গ'লে পানী ঢালি দিম। অকণ লৰাই লৈছোঁ, লৰাই পেলাই আকৌ ঢাকোন লগাই দিছোঁ। ঢাকোন লগাই লগাই মাজে মাজে আকৌ লৰাই থাকিব লাগিব, নহ'লে কেৰাহীত ধৰিব। কেৰাহীত ধৰিলে মাংস খাই বেয়া লাগিব, সেয়েহে ঢাকোন লগাই লগাই আৰু উদুৱাই উদুৱাই এতিয়া ভাজি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সম্পূৰ্ণ চাই জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ গাঁৱৰ ৰেচিপিসমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনৰ বাবে। মই প্ৰথমতে ইউটিউবত ফটো আপলোড কৰিছিলোঁ, এতিয়া মই ফেচবুকতো ফটো আপলোড কৰোঁ। মোৰ ইউটিউবৰ যিটো চেনেল হয় সেইটো দেহিধন SP বুলি আছে আৰু ফেচবুকৰ যিটো পেজ হয় তাতো মই দেহিধন SP বুলিয়েই আছোঁ। যদি আপোনালোকে ইচ্ছা কৰে মানে কি আৰু মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ফেচবুকতো ফ'ল' কৰে। ঢাকোন লগাই দিলোঁ পানী দি পেলাই জোখ অনুযায়ী। পানী মই প্ৰথমতে কমাই দিছিলোঁ, বোৱাৰীজনীক সুধিলোঁ হ'বনে নাই, কাৰণ বেলেগৰ ওচৰত মই আইডিয়া নাপাওঁ, সেয়েহে সুধিলোঁ কিমান পানী দিম। বোৱাৰীজনীয়ে ক'লে যে আৰু অকণ দিয়া, সেয়েহে আৰু অকণ পানী দিলোঁ। তাৰপাছত ঢাকোন লগাই দিলোঁ। ঢাকোন লগাই দিয়াৰ পাছত আলু সিজিলে আৰু আলুখিনি মই অলপ ভাঙি দিছোঁ। লাষ্ট টাইমত দি দিছোঁ এয়া মই মিট মছলা, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ গোটেইকেইটা একেলগতে এটা বটলত থৈ দিছিল আৰু মই সেই গোটেইখিনি দি দিছোঁ। আৰু এইখিনি দিয়াৰ পাছত এবাৰ লৰাই ল'ম, তাৰপাছত আমাৰ মাংস হৈ গ'ল। মই জুলীয়া কৰিছোঁ কাৰণ মই ৰুটিৰ লগত জুলীয়াকৈ খাই ভাল পাওঁ আৰু বোৱাৰীজনীক সোধাতো ক'লে হ'বই দিয়া বুলি পানী, সেয়েহে মই